নাট্যকাৰ আজাদ হুছেইনৰ দ্বাৰা পৰিচালিত নাটক এনকাউণ্টাৰ আৰু ডাক্তৰ মৃদুল শৰ্মাৰ নাটক মংকি মেন অহা 19 আৰু 20 নৱেম্বৰত মঞ্চস্থ কৰিবৰ বাবে প্ৰযোজক, পৰিচালক আৰু নাট্যকাৰে আখৰা প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চৰাইদেউ জিলা মাহমৰাৰ ৰাঙলীৰ পৰা প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ হোৱা নাটঘৰ নামৰ থিয়েটাৰখনে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব। সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে পৰিচালক, প্ৰযোজকে। ৰাঙলী অঞ্চলৰ পৰা এখন থিয়েটাৰ খুব সোনকালে আত্মপ্ৰকাশ হ'ব। ইতিমধ্যে আপোনালোকৰ ৰিহাৰ্চলসমূহ সম্পূৰ্ণ হৈছেগৈ বুলি আমি জানিব পাৰিছোঁ। আৰু এখন থিয়েটাৰ যিহেতু আপাৰ আছামৰ পৰা আমাৰ ওলোৱাটো ইমান মানে সহজ নহয় আৰু যথেষ্ট ব্যয় হয় থিয়েটাৰ এখনত, বৃহৎ ব্যয় বুলি ক'ব লাগিব। আৰু এই বৃহৎ ব্যয় আঁৰত বা মনলৈ কেনেকৈ আহিল আপোনাৰ, অকণমান ক'লে ভাল পাম। আচলতে থিয়েটাৰ বুলি তেনেকৈ আচলতে ৰিয়েলি একেবাৰে থিয়েটাৰ বুলি আমি ক'ব নোৱাৰোঁ। আমাৰ এইটো এটা মানে আমাৰ MSR গ্ৰুপৰ এইটো এটা প্ৰচেষ্টা। আমি MSR গ্ৰুপৰ পৰা আমি দুখনমান এইবাৰ নাট কৰিবলৈ আগবাঢ়িছোঁ। এখন হৈছে আমাৰ আজাদ স্বনামধন্য নাট্যকাৰ আজাদ হুছেইনদেৱৰ এনকাউণ্টাৰ আৰু অন্যখন হৈছে ডাক্তৰ মৃদুল শৰ্মাৰ মংকি মেন। এই দুখন নাট লৈ পেলাই আমাৰ MSR গ্ৰুপে এইখিনি আগবাঢ়িছোঁ। এইটো আমাৰ যথেষ্ট ব্যয়বহুল বুলি ক'ব লাগিব। আমি যথেষ্টখিনি ৰাইজে সোৱাদ পোৱাকৈ নাটক দুখন আমি প্ৰস্তুত কৰি তুলিছোঁ আৰু ৰাইজে সোৱাদ পোৱাকৈ আমি অহা 19 নৱেম্বৰ 19-20 তাৰিখে আমি মঞ্চস্থ কৰিম দুইখন নাটকেই। ইয়াত আচলতে আমাৰ নাটকৰ আমাৰ ধাৰাটো এই আমাৰ দিৰৈ ৰাঙলীত অতীজৰে পৰা বহু দিনৰ পৰাই চলি আহিছে, মাজতে অলপ ড্ৰপ হৈ গৈছিল। আমাৰ ইয়াত বহুতো প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, যিবিলাকৰ তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে বিচাৰি ফুৰে, কিন্তু এখন মঞ্চ নাপায়। বা এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকে আপোনাৰ থিয়েটাৰত যাবলৈও সুবিধাত যাবৰ মন থাকিলেও যাব নোৱাৰে, ঘৰুৱা নিজৰ কাম, ব্যক্তিগত কাম বা ঘৰুৱা সমস্যাৰ কাৰণে যাব নোৱাৰে। সেই মানুহখিনি ইয়াতে এটা তেওঁলোকৰ অভিনয় কৰা এটা প্ৰতিভা বিকাশ কৰাৰ এটা সুযোগ পাইছে। আমি তেনেকুৱা ল'ৰা ছোৱালীখিনি যেতিয়া আমি পালোঁ, পোৱাৰ পিছত আমি আলোচনা কৰিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনি এনেকুৱা জৰিয়তে আমাৰ সংস্কৃতিটো আমাৰ ৰক্ষা হ'ব, আমাৰ নাটৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনি প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা হ'ব। সেই উদ্দেশ্যে আচলতে আমি গোটেই ল'ৰাখিনিক একগোট কৰি পেলাই আলোচনা কৰি আমাৰ দুখন নাট লৈ প্ৰথমে আগবাঢ়িব বিচাৰিছোঁ। এইখিনিয়ে কলাটো এনেকুৱা বস্তু এটা যিটো ঈশ্বৰ প্ৰদত্ত। ঈশ্বৰ প্ৰদত্তটো যাক দান কৰে ঈশ্বৰে, তেওঁলোকেই শিল্পী আচলতে। তেওঁলোকে অভিনেতা, গায়ক, গায়িকা বা নৃত্যশিল্পী। নতুন বুলি কওঁতে এওঁলোকৰ যিটো প্ৰতিভাটো সুপ্ত প্ৰতিভাটোক মই অকণমান উলিয়াই অনাৰ কাৰণে চেষ্টা কৰিছোঁ। নিশ্চয় তেওঁলোকেও সহযোগ কৰিছে আৰু আল্টিমেটলি তেওঁলোকে ভালেই কৰিছে, ভালেই লাগিছে। ৰিহাৰ্চল এনে কিমান দিন হ'ল এতিয়ালৈকে? ৰিহাৰ্চল হওঁতে কেইদিনমান হৈছে, কিন্তু কথা হৈছে কি আমাৰ গাঁৱৰ নাটক যিহেতু সকলোৰে ব্যৱসায় থাকে বা কাৰোবাৰ কাম থাকে, তেনেকৈ অকণমান অসুবিধা হয় বাৰু। ব্যুৰো ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।